খালি এক প্ৰকাৰ আপোনাক ভাবুকি দিয়াৰ নিচিনাই হ'ল যে 15 দিন পিছত আপোনাক কাম দিব লাগিব এনেকুৱা যেতিয়া তেখেতে চৰকাৰত আছিলে সেই সময়ত ভাবুকি মাত্ৰ দিয়া নহয়, মাৰি পেলাব বিচাৰিছিলে। 2020 নিৰ্বাচনতো মোৰ কনভয়তে এটাক কৰিছিলে, বুলেট প্ৰুফ গাড়ী ভাঙি পেলোৱা হৈছিলে। শ ল'ৰা আহি পেলাই ইলেকশ্যনৰ আগৰ দিনা মই যিটো ৰাস্তা দি আহি আছিলে ভেদি পেলাই তাতে মাৰি পেলাব বিচাৰিছিলে। গতিকে সেইটোতো আৰু নতুন কথা নহয়। আমি যেতিয়া ছাত্ৰ সংগঠন আছিলোঁ তেতিয়াও বাৰম্বাৰ তেখেতসকলে আমাক বিভিন্ন প্ৰকাৰে অপদস্থ কৰাৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু সেইবিলাক বিফল হ'ল। যেতিয়ালৈকে ওপৰৱালাৰ চাথ থাকিব, ওপৰৱালাৰ যিটো মৰম থাকিব, তেতিয়ালৈকে কোনো কৰিব নোৱাৰে। যাকে ৰাখে চাহিয়া মাৰ চেকেনা কৈ, আমিতো কাম কৰিবলৈ আহিছোঁ না। আজি মৰিম কালি মৰিম একে, কাম কৰিব আহিছোঁ, কাম কৰি যাম। হাগ্ৰামা মহিলাৰীক যদি ভয় কৰিলোঁ হয়, আজিৰ পৰা 10, 15, 20 বছৰ আগতে ঘৰত বহি থাকিলে হয়। এতিয়া হাগ্ৰামা মহিলাৰীক আৰু ভয়ৰ কাৰণে কাৰণ নহয়। হাগ্ৰামা মহিলাৰীৰ ভয় ভীত দাদাগিৰি এইবিলাক শেষ কৰি সুস্থ সমাজ গঢ়িবলৈ আগবাঢ়ি আহিছোঁ। আৰু ইয়াৰ কাৰণে আমি তেনেকুৱা ভয় ভাবুকি কেতিয়াও ভয় নকৰোঁ। 2009 চনত বেআইনী অস্ত্ৰ আৰু হিংসামুক্ত সমাজ লাগে বুলি কাম কৰিছিলোঁ। আজি বড়োলেণ্ডত কোনো ধৰণৰ বেআইনী অস্ত্ৰ নাই, হিংসামুক্ত হৈছে। এই পৰিৱেশবিলাক দেখা পাই পেলাই তেখেতসকলে শান্তিত শুব পৰা নাই। এইকাৰণে আবুল তাবুল বুকিছে, মোৰ ওপৰত দোষ জাপিছে। এই দোষবিলাক মোক নালাগিব। মই যিটো ভুল কাম কৰা নাই ইয়াৰ পাপ মোৰ নালাগে। মোৰ ভগৱানৰ ওপৰত পুৰা বিশ্বাস আছে।